এক্টৰ ভাই ইয়াতে বহি আছে কি কেমেৰা এ কেনে গাইজ ইয়াক পেলাই দিছি Hey guys, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে সো আজি বহুত দিনৰ মূৰত মানে ভিডিও এটা মানে বনাম বুলি ভাবছি আৰু মানে এইকেইদিন কামত বেছি অলপ বিজি আছিলো মানে কলেজৰো কিবা কিবি আইডেন্টি কাৰ্ড বনোৱা কিবা কিবি এইগিলাখান কামত বিজি আছিলো বাকি আজি মানে ওলাই আছো অলপ আৰু কিবা এখন শৰ্ট ফিল্মৰ মানে শুটিং এটা আছে আৰু বোলে কুলু ভাইও আছে কি কবি তই শৰ্ট ফিল্ম খালি দিম মানে মোৰ লগৰ মানে বেদান্ত বুলি মই যাক কওঁ আৰু সি মানে এখন শৰ্ট ফিল্ম বনাই আছে তো তাৰে মানে কিবা কিবি মানে শ্বুটিঙত ময়ো মানে কিবা কিবি কৰি আছোঁ আৰু তো বাকী আপোনালোকক দেখাইছোঁ সকলোখিনি এতিয়া মানে আমি ইয়াতে আছোঁ আৰু কি কবি তই কিনো কম ৰখি আছোঁ কুত্তাৰ মত বাকী ৰ'দটো কেনেকুৱা দিছে গাইছ ক'বচোন কমেণ্ট কৰি একদম মানে এনেকুৱা মানে ৰ'দ দিছে এনে মানে এটা মাৰানি গাইছ কি ক'ব সেই আধা ঘণ্টামান হৈছে আধা ঘণ্টাৰ বেছি হ'ল গাইছ মানে আহাই না আমাকে থৈ গৈছি থৈ পেলাই সেন্দে বা ক'ত ঘূৰি আছে এতিয়া ফোনটো মাৰোঁ ৰ'ব ফোনটো মাৰাৰ পিছতে গম পাম আৰু কি ক'ত কি আছে হয়নে নহয় গাইছ বাদ দিলোঁ এতিয়া আমি এতিয়া যাই থাকোঁ আৰু সিহঁতক ফোন কৰোঁ ফোন কৰি পেলাই দেখাইছোঁ আপোনালোকক কৰি আছে ফোনটো ধৰা নাই বোলে ফোন ধৰা নাই সেন্দে ঘূৰি আছে না গাইছ মানে সেন্দে মানে ঘূৰিব বুলি আকোই নালাগে মানে সঁচা কৈছোঁ মানে আমাক এটা এনেকৈ থৈ পেলাই সেন্দে মানে ক'ত ঘূৰি আছে সেন্দেই জানে কিন্তু আহি পোৱা নাই আহাৰ পিছত দি আছোঁ ৰ'ব গাইছ এনেকুৱা দিম না এটা দি আছোঁ আৰু কিবা বাকী আমি ইয়াতে আছোঁ লাইফটো কুত্তাৰ দৰে গৈছে মানে জীৱনটো সেনেকুৱাই হৈছে মানে কোনো কামতে আকৌ উন্নতি নহয় না কি অধগতি তাৰমানে লাইফটো তলতেই যায় আছে মানুহৰ ওপৰতেই যায় আমাৰ তলতেই যায় গাইছ কি ক'ব আৰু এই আৰু জীৱন তো বাকী লগ পাই আছোঁ অলপমান দেৰিকৈ আৰু গাইছ আহি পালোঁ কিবাকৈ শ্বুটিঙৰ জেগাখিনি আৰু এফালে ইয়াতে মানে কিবা কিবি ফটোশ্বুট কৰি আছে আৰু এই সেইফালে সেইকেইটাই যাই আছে মানে ফটোশ্বুট মানে শ্বুটিঙৰ কামত আৰু বাকী আপোনালোকক দেখাই আছোঁ কেনেকৈ কি কৰে হয় না নহয় গাইছ যাইছোঁ এই ফটো তোল না এটা গাইছ ফটো মাৰিব দিছোঁ ৰ'ব ইনষ্টাগ্ৰামত আপলোড দিব লাগিব হয় না নহয় ফটো মাৰিব আইফোন নাই দি মাৰিব লাগিব গাইছ আইফোনটো নিজৰ নাই বেলেগৰ দি মাৰিব লাগিব আৰু হয় না নহয় পিছত গেলি ল'ম এটা ধুনীয়া চাই লৈ আছোঁ হয় না নহয় চিম্পাঞ্জি মেইন বাকী গাইছ এইকেইটা কিন্তু বেলেগ যাই আছে দেই কেনে গাইছ ইয়াক পেলাই দিছি কেনে লাগিছে এক্সপিৰিয়েঞ্চ গাইছ এনেদৰে মানে কিবা কাজিয়া লাগি আছে আৰু এক্টৰ ভাই ইয়াতে বহি আছে অৱস্থা নাই গৰমত আৰু এইফালে ইনষ্টাগ্ৰামাৰ বহুত ডাঙৰ কিবা কৈ দিয়ে অলপমান ৰিলছ বনাওঁতে একদম এক্সপাৰ্ট সাতটা ক'ত ক'লো ভালকৈ কৈছোঁ অটোগ্ৰাফ ল'ব আছিল ৰাতিপুৱা এটা চলি আছে তোমাৰ মই বিগ ফেন মই ক'লো বিগ ফেন এই নাজলে কিবা কবি নেকি তই তোৰ বোলে বিগ ফেন বুলি বিগ ফেন বুলি ক'লাক তো বিগ ফেন মিনাজু এজেন্ট কাজিয়া লাগছে গাইছ আমি কৰিব লাগিব না নহয় এটা বহি আছোঁ আৰু অলপ গাইছ এনে শ্বুটিং কৰিব আৰু এনেকৈ আছে কথা পাতি হাতবি নেকি কৰা যদি কৰ সলকান্তে তো গাইছ মানে এনে মানে অলপমান চলি এতিয়া সেই আৰু গৰমতে আৰু কি কৰিব কি নকৰোঁ সেনেকুৱা আৰু বাকী ছাগাল ভাই হ'লে কিবা কিবি খাই আছে ছাগাল ভাই এক দোষে আছোঁ দেখা নাই আৰু এক টন নিয়েতো কিবা ক একো নকওঁ নেকি লাজ কৰে গাইছ মানে কি কৰিব লাজ কৰিলে নাই আকৌ লাভ নাই আজিকালি হয় না লাজ কৰি লাজ নকৰে তাই এনে কৰিছে মই ফ'কাছ কৰিলোঁ কেমেৰামেন জল্দি ফ'কাছ আচ্ছা পানী আনবে দিছোঁ পানী শেষে কৰিব ধৰিছে এনে আনটো আন ৰ মোৰ পইচা কৈ দে গাইছ পানী খাওঁ আৰু এনেকৈ অৱস্থা পানী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব য়েছ ভাল লাগিব
ভাল লাগিব অলপ ন শ্বুটিং আৰম্ভ গাইজ আজিৰ কাৰণে শ্বুটিং শেষ মানে নাই আৰু গাইজ শ্বুটিং কৰি পেলাই আহি পেলাই এইফালে এন্দেও ৰখি আছে এতিয়া আমি ঘৰত যাওঁ নে কি আৰু চাহ তাহ খালো আহিছে আছি কষ্ট দিলোঁ অলপমান হৈ আছে নাপি আৰু হয়নে নহয় লাগব না কৈ দি লাগে এইটো কৈ দি য়েছ ত' গাইজ এতিয়া আৰু ঘৰত যাওঁ বেছি দেৰি নকৰোঁ তো যাই থাকোঁ আৰু গাইজ আজি ভিডিঅ'টো প্ৰায়খিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে চ' লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই